দৌৰি আহিছে আপোনালোকে এই আধা ঘণ্টাৰ ভিতৰতে আজি ব্ৰহ্মপুত্ৰৰ পাৰত আমি আহিছোঁ। ব্ৰহ্মপুত্ৰত এতিয়া সূৰ্যৰ তাপমাত্ৰা চলি আছে 38 ডিগ্ৰী চেলচিয়াছ। এই 38 ডিগ্ৰী চেলচিয়াছত কিনো হ'ব পাৰে আমি আপোনালোকক দেখুৱাম। আমি মাছ মাৰি আহক, আপুনি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এতিয়া আমি ব্ৰহ্মপুত্ৰত মাছ মাৰিম। এতিয়া বৰ্তমান 38 ডিগ্ৰী এই ব্ৰহ্মপুত্ৰত পাৰত চলি আছে বা শুৱালকুছিত চলি আছে বা অসমত চলি আছে। এই 38 ডিগ্ৰী চেলচিয়াছ এজন মানুহ যদি এঘণ্টাৰ বাবে এই ৰ'দত এনেকৈ তালি উলিয়াই থৈ দিয়া যায়, এনেকৈ ৰ'দত, তেতিয়াহ'লে কি হ'ব? মাথাত কণী ভাঙি আমলেট খাব পাৰিব। নিশ্চয়, মাথাত যদি কণী ভাজি পেলাই আমলেটো খাব পাৰি, এনেকুৱা গৰম। এতিয়া আমি য'ত মাছ মাৰিম সেই স্থানত উপস্থিত হৈছোঁ আৰু আমি এতিয়া মাছ মাৰিম। কেনেকৈ মাছ ধৰা হয় আৰু এই গৰমত আমি মাছ আপোনালোকক গৰম কৰি খোৱা পৰ্যন্ত দেখুৱাম। এই গৰমত কেনেকৈ তাৰমানে মাছ ভাজিব পাৰি, আহক আপোনালোক জলদি বল, কাল সুবে পনভেল নিকলনা। আৰম্ভ কৰোঁ। এতিয়া আমি তেল গৰম কৰিম আৰু আমি বাচন আনিছোঁ। মানে মাছ মৰাৰ আগতে আমি মাছ পাওঁ নাপাওঁ কপালৰ বা ভাগ্যৰ পানী তলৰ বস্তু আমি ক'ব নোৱাৰোঁ, তথাপি আমি চেষ্টা কৰিম। এতিয়া আমি ইয়াতে তাৰমানে আমাৰ যিটো বাচন আনিছোঁ, আমি তাত মাছ ভাজিবৰ কাৰণে তেলটো গৰম কৰিবলৈ থৈ দিম, আহক। এতিয়া আমি এনেকুৱা লাঠি ইয়াতে পুতিম। তাৰমানে এই পানীৰে ভৰি আছে, জিপাল হৈ আছে, গতিকে ইয়াত গৰমটো নাপাব। গতিকে আমি এই পাত্ৰটো মাছ ভাজিবৰ কাৰণে আমি ইয়াৰ ওপৰতে থৈ দিম। তেতিয়া আমি মাছ ভাজিবলৈ মানে সুবিধা হ'ব। এতিয়া আপোনালোকৰ মাজত এনেকৈ আমি ইয়াত মাছ ভজাৰ কাৰণে আমি যোগাৰটো কৰি ল'লোঁ। তেল খালি আমাৰ এই বিদ্যুতে ইয়াত তেল ঢালি দিলে। এতিয়া আমি মাছ মাৰিম আৰু আপোনালোকক এই ভিডিঅ'টো দেখাম। তেল গৰম হৈ মানে আমি মাছত নামি যাম। এতিয়া 38 ডিগ্ৰী, গতিকে 38 ডিগ্ৰী চেলচিয়াছ চলি আছে। গতিকে আমি পানীটো খাব লাগিব। এই গৰমত পানী পিয়াহ লাগিলে এই পানীটো গৰম হৈ যাব। মই এতিয়া ড্ৰেছ কৰি ল'লোঁ মাছ মাৰিবৰ কাৰণে। এই বটলটো এতিয়া মই নদীত ঠাণ্ডা কৰিবৰ কাৰণে দলিয়াই দিম। আচ্ছা, हमको सिखा रिया है। আৰু তাত পানীটো ঠাণ্ডা হৈ যাব। আমি যেতিয়া পিয়াহ লাগিব বা আমি মাছ ভজাৰ পাছত আমি আপোনালোকক খাই দিম। এই বটলটো আমি এতিয়া এই পানীত আপোনাৰ দলিয়াই দিম। এতিয়া পানীটো ইয়াত ঠাণ্ডা হৈ থাকিব আৰু আমি খাব পাৰিম আৰু টেকি পানী। গতিকে ব্ৰহ্মপুত্ৰ হওক বা এনেকৈ এইটো এটা সুবিধা হ'লে এটা আইচ হৈ থাকিব। মস্ত প্লান। এতিয়া আমি মাছ মৰা আৰম্ভ কৰোঁ। মাছ মৰাত নামিম আৰু আমি কেনেকৈ এই কপালৰ ভাগ্যৰ চব কথা, কপালৰ বা ভাগ্য, গতিকে আমি চাই লওঁ কি হয়। A few minutes later. পাইছে কিবা এটা পাইছে। কি মাছ নাজানো, বৰলীয়া হ'ব লাগে। এইটো মাছ পালোঁ আৰু গতিকে আমি মাৰোঁ। পালি আৰু পালোঁ। প্ৰথম যাত্ৰাত এইকেইটা মাছ ধৰিলোঁ। এতিয়া আহক আমি ভাজি খাম আৰু বাচি পেলাই কেনেকৈ ভাজি খাম, আহক। এতিয়া মাছ বাচি আছোঁ। এতিয়া এই মাছ বাচি আছোঁ। এতিয়া নিমখ হালধি আনিছোঁ। এতিয়া মাছ নিমখ হালধিৰে আমি সানি দিম। এয়া নিমখ হালধিৰে আমি সানি দিলোঁ। এতিয়া আমি এনেকৈয়ে মাছ ভাজিবৰ কাৰণে দি থৈ দিলোঁ। ইয়াত কিবা গৰু আহিছিল, আমাৰ এই তেলবিলাক বগৰাই গৈছে। এতিয়া আমি এই অলপ দেৰিকৈ আপোনালোকক আমি মাছ মাৰোঁ আৰু অলপ পিছতে নিশ্চয় এই মাছখিনি সিজিব আৰু আপোনালোকক সিজাটো দেখুৱাম আৰু কেনেকৈ খাম দেখুৱাই আছোঁ। 12 seconds later. এয়া উঠি আহিছে পানীৰ পৰা, দেখাব আপোনালোকক, দেখাব কিমান মাছ পালে, দেখাব। এয়া দৌৰি আহিছে। আপোনালোকে এই আধা ঘণ্টাৰ ভিতৰতে ইমানখিনি মাছ আমি মাৰিলোঁ। হয়তো এনেকৈ প্ৰায় যদি আমি থাকোঁ 1 কেজিমান হৈ যাব এঘণ্টাৰ ভিতৰত বা 1.5 ঘণ্টাৰ ভিতৰত 1 কেজি মাছ আপোনালোকে এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আপোনালোকে মাছ মাৰিব পাৰিব। কিন্তু সাঁতুৰিব যদি নাজানে, যদি অভ্যাস নাই, তেতিয়াহ'লে এনেকুৱা নদীৰ পাৰত নাহিব দেই। মৃত্যুৰ শংকা বা ভয় আছে। আহক আমি এতিয়া মাছ ভজা খাম। এতিয়া আমি মাছৰ ওচৰ পালোঁ। এই মাছ সিজিছে।
এই গৰমত এতিয়া বিদ্যুতে গোটেইকেইটি ভক্ষণ কৰিব। মই আজি নাখাওঁ মানে মই আজি শুক্ৰবাৰ মই আজি পালন কৰিছোঁ। গতিকে আমাৰ বিদ্যুতে এই 38 ডিগ্ৰী চেলচিয়াছৰ মাছ যি ব্ৰহ্মপুত্ৰ পাৰত যি মানে সিজি যায় তাৰ আজি আপোনালোকক প্ৰমাণ দেখুৱালোঁ। এনেকুৱা আপোনালোকে মাছ মাৰিব পাৰিব আৰু মাছ মাৰি থকা অৱস্থাত আপোনালোকে খাবও পাৰিব। এই আমাৰ নদীৰ পাৰতে এতিয়া আমাৰ বিদ্যুতে এই মাছ খাব। মই খাম, আপোনালোকে টেষ্ট কৰি ক'ব। বেয়া হোৱা নাই, ভালে লাগিছে, কচম ভাল হৈছে, কচম ভাল। 50 रुपया कट ओवर एक्टिंग ভাল হ'বই লাগিব কাৰণ নেচাৰেলত সদায় ভাল হয়। 2,000 years later. তাৰ হাতৰ পৰা কিবা এটা ওলাই গৈছে, তাকে হ'ব দে বিচাৰি আছে পানীৰ তলত বহুত সময় হ'ল। ওলাইছি বা মস্ত মাছ চিলভাৰ 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 চিলভাৰ